ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ব্যক্তিগত বাছ স্থানৰ সন্মুখত অৱস্থিত আস্থা মেডিকেলৰ বাৰান্দাত এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক এটা পাখণ্ডই ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। চিচিটিভি কেমেৰাত স্পষ্ট হ'ল সমগ্ৰ ঘটনা। মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক পিছফালে হাত বন্ধা তথা নাঙঠ অৱস্থাত উদ্ধাৰ কৰি বস্ত্ৰ দান কৰিলে ব্যৱসায়ীয়ে। ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী তথা ঢেকিয়াজুলিৰ ব্যক্তিগত বাছ আস্থানৰ সন্মুখৰ উৰুকা লজৰ পৰিচালক নন্দনে সংবাদ মাধ্যমত জনায় যে আজি পুৱা উৰুকা লজৰ তলত গ্ৰাউণ্ড ফ্ল'ৰত পিছফালে হাত বন্ধা লগতে সম্পূৰ্ণ নাঙঠ অৱস্থাত মানসিক বিকাৰগ্ৰস্ত এগৰাকী মহিলা পৰিত্যক্তভাৱে শুই থকা প্ৰত্যক্ষ কৰে ব্যৱসায়ী মহলে। চাক আমিতো ৰাতিটো নাথাকোঁ, আমি যেতিয়া ৰাতিপুৱা ধৰক 10টামানত মোক এজনে কল কৰিছে দোকানীয়ে যে এনেকৈ পাগলীটো উলংগ হৈ শুই আছে, তাৰ হাতটো চাগে বান্ধা, এনেকৈ ক'লে। হাত বান্ধা আছিল? অঁ, হাত বান্ধা আছিলে পিছফালে। তো আৰু এবাৰ ক'লে যে নাই পাগলী নহয় পাগল নেকি, এনেকৈ ক'লে। তাৰপিছত মই কৈছোঁ মই আহি আছোঁ। তো 10:30মানত আমি যেতিয়া আহিলোঁ তাক চালোঁ যে উলংগ অৱস্থাত যেতিয়া শুই আছে, ভালকৈ চালোঁ যে আমাৰ যি পাগলীটো ইয়াতে থাকে সিয়ে হয়। তো হোৱাৰ পিছত আমি তাক মাতিলোঁ, সি উঠিলে হাতটো খুলি দিবি, মই হাতটো খুলি দিলোঁ। এই খুৰাই এটা নাইটি আনি দিলে, নাইটিটো তাক পিন্ধিব দিলোঁ, সি পিন্ধি পেলাই গুচি গ'ল। তাৰপিছত আমি যেতিয়া CC কেমেৰাটো চেক কৰি চালোঁ, পাইছোঁ মানুহ যে 12:30মানত এটা মানুহ ইয়াতে আহিছে, তাৰ লগত মানে অভদ্ৰ ব্যৱহাৰ কৰি আছে, কি কৰি আছে। তো কিন্তু ৰেপ কৰাটো দেখা নাই, কিন্তু কেমেৰাত পাইছোঁ যে সি তাৰ লগত কিবাকিবি কৰি আছে। আৰু উলংগ অৱস্থাত যিহেতু পাইছে, এইটো নিশ্চয় ধৰ্ষণৰ ঘটনা, ৰেপৰ ঘটনা। এইটো হ'ব পাৰে, এনেতো কণ্ডমো তাতে পৰি আছে এটা কৰিডৰটোত, হ'ব পাৰে। ততাতৈয়াকৈ ব্যৱসায়ীসকলে প্ৰথমেই মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক পিন্ধা বস্ত্ৰৰ ব্যৱস্থা কৰি বস্ত্ৰ পৰিধান কৰায়। ইয়াৰ পিছতেই উৰুকা লজৰ মেনেজাৰে CCTV কেমেৰাত ফুটেজ দেখি স্তম্ভিত হৈ পৰে। সোমবাৰে মাজনিশা 12:30 বজাত উৰুকা লজৰ তলৰ গ্ৰাউণ্ড মহলৰ কৰিডৰত মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকী শুই থকা অৱস্থাত এজন যুৱক প্ৰৱেশ কৰি মহিলাগৰাকীক প্ৰথমেই টনা আজোৰা কৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়া মাজনিশা 2 বজালৈ চলি থাকে। ইয়াৰ মাজতেই মহিলাগৰাকীয়ে লম্পট চৰিত্ৰৰ যুৱকজনক মাৰপিট কৰিবলৈ খেদি যায়। পিছত কৰিডৰৰ এটা চুকত মহিলাগৰাকীক মাৰপিট কৰি নিৰ্মমভাৱে ধৰ্ষণ কৰি পাখণ্ড যুৱকজন পলায়ন কৰে। CCTV ফুটেজত সমগ্ৰ ঘটনা স্পষ্টকৈ পৰিলক্ষিত হয়। আজি আবেলিলৈকে স্থানীয় ব্যৱসায়ীসকলে আৰক্ষীক খবৰ নিদিয়াত ঘটনাস্থলীত সাংবাদিকৰ এটা দল উপস্থিত হৈ আৰক্ষীক সমগ্ৰ ঘটনা অৱগত কৰাত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা চৰকাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ CCTV ফুটেজ পৰীক্ষা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে ব্যৱসায়ী মহলে। কি দেখিছিলা, মহিলাগৰাকী উলংগ অৱস্থাত আছিল নেকি? মইতো এইটো গেটৰ ওপৰেদি চালোঁ, উলংগ অৱস্থা পৰি আছিল। পাছত মই ঘৰত গ'লোঁ, ঘৰত গৈ আমাৰ ৱাইফৰ এটা নাইটি আনি তাক ইয়াকে দি দিলোঁ। দিয়াৰ পৰা দিছে নাইটো হাতকেইটা বান্ধা আছিল, খুলি দিয়াৰ পাছত সিহঁতে নাইটোতো দি দিছে পাগলী নিজে পিন্ধি লৈছে। পাছত মই ইমানটোৱে জানো। নাই এইবিলাকতো মই দেখা নাই। নাই এইবিলাক মই দেখাও নাই, ইমানটো ধৰিব পৰা নাই। নাই মই চিনিব পৰা নাই মানুহজনক। আৰক্ষীটো মইতো জানো, মইতো ইয়াতে থকা মানুহ, মইতো ইমানটো নাজানো। মই যিমানটো সহায় কৰিবলৈ মই ইমানটো কৰিছোঁ। মই ঘৰত যিখিনি মই থিয় আহিছোঁ এইফালে গেটৰ ওপৰেদি চাইছিলোঁ মই। অঁ, আমাৰ এইটো গলিটোৰ নাম হ'ল শশধৰ পথ গলি। এই গলিদি সোমাই 1 নম্বৰ ৱাৰ্ডৰ 1 নম্বৰ ৱাৰ্ড শশধৰ পথ গলি বুলি কয়। CCTV ফুটেজত লম্পট চৰিত্ৰৰ যুৱকৰ ফটো যিহেতু স্পষ্ট হৈ পৰিছে, গতিকে শীঘ্ৰেই আৰক্ষীক লম্পট চৰিত্ৰৰ যুৱকজনক কৰায়ত্ব কৰিবলৈ দাবী জনায় ঢেকিয়াজুলিৰ সচেতন ৰাইজে। ঢেকিয়াজুলিৰ মাজমজিয়াত বহুদিন ধৰি এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই দিনে নিশাই য'তে ত'তে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিও সচেতন ৰাইজে মহিলাগৰাকীক মানসিক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা নকৰাৰ ফলশ্ৰুতিতেই এনে ঘটনা সংঘটিত হ'ব বুলি কৈ উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু দোষীক শীঘ্ৰেই কৰায়ত্ব কৰা হ'ব। ঢেকিয়াজুলিৰ পৰা কল্পজ্যোতি নাথৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।